আমি যোৱাকালি আনিছোঁ আজি আমি ল'ৰা ছোৱালীৰ হাতত বিতৰণ কৰিবলৈ গৈ আছোঁ এই অনুষ্ঠানত উপস্থিত হোৱা মাননীয় আমাৰ বিটিআৰৰ EM বসুमतारी सार जोङो दा दिनैनि बे साइकेल हरनाय जि हाबाफारि बे हाबाफारिखौ जोंनि बिटिआरनि EM सारनि आखाइजों हरनाय जागायनो नागिरदों बेखायनो आङो बिथांखौ गांसे आर'नाइजों बरायनो थाखाय खावलायबाय बेनि उनावहाय जोंहा SMDCनि प्रेसिडेन्ट गयारि सारनो सारखौबो गांसे गामसाजों बरायनो थाखाय खावलायबाय बेनि उनावहाय SMDCनिफ्राय लेङाइ दानिया आङो जोंनि बिटिआरनि साइकेल बितरण करा जितु उद्बोधन उद्बोधन साफलखौ लाखिবলৈ অনুৰোধ खुलुमबाय बयनिसिमबो আজি পানবাৰী হাই ছেকেণ্ডাৰী এই সাইকেল বিতৰণী অনুষ্ঠিতি উপস্থিত হ'ব পৰা মোৰ সন্মানীয় পানবাৰী হাই ছেকেণ্ডাৰী স্থানীয় শিক্ষক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধুসকল আৰু মোৰ মৰমৰ সঁচা সঁচিকেই আমি এটা গৌৰৱ অনুভৱ কৰিব লাগিব কিয়নো আমি আগৰ দিনবোৰত যেনেকুৱা আমি ষ্টুডেণ্ট লাইফত আছোঁ এই ষ্টুডেণ্ট লাইফত আমি চৰকাৰী সা সুবিধা কোনোটা পোৱা নাছিলোঁ जों गस्लाबो मोनाखै जुसि गांसेबो मोनाखै लेखाबो मोनाखै होनायनि खारना मा होनायनि गुदियानो मा नोंसोरो फरायनायाव गोसो होनानै फरायनांगौ आरो गार्जेनखौ कुनु डिस्टार्ब होआलासिनो न'खरनि गार्जेनखौ कुनु डिस्टार्ब होआलासिनो लेखानि फैसा बिनाङालासिनो साइकेलनि फैसा बिनाङालासिनो नोंसिनि थांखि नोंसिनि फरायनायनि थांखिखौ जौगाहोनायनि थाखाय दिनैहाय गभर्नमेन्टआ बे आसनिखौ लानाय जादों एडुकेसन डिपार्टमेन्टनिफ्राय बे गाथै साइकेलखौ अनलि क्लास 9 नि थाखाय हरनाय जादों जाय जायफ्रा क्लास 8 आव फरायदों बिसोरबो नेक्स्ट क्लास 9 खौ मोनबानो बिसोरबो मोनगोन जेসকলে মানে क्लास 6 বা 8 তেওঁলোকে পঢ়ি আছে তেওঁলোকেও মানে অনাগত দিনত সাইকেল পাবলৈ গৈ আছে তা দিনनि दिनावहाय आं गोलाव बिबुंथि लाखिया আজি যেহেতু মই দীঘলীয়া বক্তব্য নাৰাখো মই আশা কৰিম মোৰ চৰকাৰী এজন কাৰ্যবাহী সদস্য হিচাপে মই আপোনালোকক অনুৰোধ কৰিম এই সাইকেলটো যাতে আপোনালোকে ভাল কামত ব্যৱহাৰ কৰে मोजां खामानियाव व्यवहार खालामो मोजां खामानिया मा न'आव थांनाय फरायसालियाव फैनाय घरत जोआ घৰৰ পৰা স্কুলত অহা সেইটো কাৰণে সাইকেলটো দিয়া হৈছে কালি যদি আপোনালোকৰ মা দেউতাই যদি কতবা যদি পৰীক্ষা দিবলৈ যায় কিবা কাটিবলৈ যায় ঠিক নহ'ব बिदिबा किछु ठीक जानाय नङा बिदिनो बन लायगोन बिदिनो बन भिडिअ खालामगासिनो दं बिदिनि थाखाय बिदिखौ हरनाय जायाखै जास्ट नोंसोरो स्कुलनिफ्राय थांनाय न'निफ्राय स्कुलाव फैनाय टाइम मथे फरायसालियाव फैनांगोन टाइम मथे नोंसोर स्कुलनिफ्राय गनाय टाइम जायोब्ला फराय भद्रभाबै बुजिबाय आरो मोनसे खोथाखौ गोसोआव लाखि এটা কথা মনত ৰাখিব बे फरायसालिनि गुनागुन बे फरायसालिनि मोजां मान सन्मान लाखिनोब्ला एक मात्र नोंसोरसो बुजिबाय फोरोंगिरिफ्राथ' नोंसोर फोरोंगासिनो दं আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আপোনালোকক টাইম দিয়ে যথেষ্ট টাইম দিয়ে
मोजां नाम लाखिनाय मोजां मार्क लाखिनाय जोबनायाव आङो बुंबाय थानाय समाव बुंनायखौ बेनो তোমালোকে এই চাইটাটো লৈ পেলাই ভালকৈ ঘৰত যোৱা ঘৰৰ পৰা অহা ভালকৈ শিক্ষা লাভ কৰা আৰু নিজৰ মানে ভৱিষ্যত মানে গঢ়ি লামাखौ মানে गरि उठा माने गाव गावनि लामाखौ आरोखि गाव गावनि लामाखौ नागिरनानै फरायनानै मोजाङै सोलोंनानै लादो दे बेखिनियावनो फोजोबबाय गोजोन्थों साबायखर बावबाय लोगोसे फंनैसो बुंनो थाखाय आङो जोंनि आफादनि आफादगिरि बे फरायसालिनि माननि गोरायुं फरायसालिनिनो माननि फोरोंगुरु बिथांमोन लोगोसे अनजालु फरायसाफोर दा दिनै खोब मोजां मोनसे सम नङा होमबा आजिनि दिनखौ खुब এটা ধুনীয়া দিন খুব এটা ভাল দিন আজি ধুনীয়া পৰিৱেশ এটা হৈছে যে আমাৰ বিএম ছাৰে বহুতো আলোচনা কৰি দিছে সেই কথা মনত ৰাখি তোমালোক যদি আগুৱাই গৈ নাযায় সেইটো তোমালোকৰ কাৰণে ভাল হ'ব সন্তানৰ কাৰণে ভাল হ'ব মা দেউতাৰ কাৰণে ভাল হ'ব এইটো মই আশা ৰাখিছোঁ ভৱিষ্যতটো গঢ়াৰ কাৰণে আমাৰ বিদ্যালয়ৰ ছাৰে কোৱাৰ দৰে যে চৰকাৰে বহুত ভাল আঁচনি ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ কাৰণে লৈছে আজি তোমালোকক চাইকেল দিয়া হৈছে তোমালোকক স্কুলত অহাৰ কাৰণে ড্ৰেছ দিছে বিনামূলীয়া কিতাপ দিছে খোৱাৰ কাৰণে টেনশ্যন নোহোৱাকৈ ইয়াতে খোৱা খাদ্য যোগান ধৰিছে গতিকে আৰু বহুতো আঁচনি বৰ্তমান এই যে বেলেগ বেলেগ সময়ত কিছু এটা পৰ্টেলত মানে হেৰি কৰি আছে আঁচনিৰ নামত তোমালোকৰ নামবিলাক সন্নিৱিষ্ট হৈ আছে আপলোড হৈ আছে গতিকে নিজৰ যিটো নেকি উদ্দেশ্য পঢ়া নিজক প্ৰতিষ্ঠা কৰা আৰু আমাৰ যিটো নেকি অনুষ্ঠান এই অনুষ্ঠানটো যাতে আমি আগত গৈ আৰু ভালকৈ উঠাই লৈ যাব পাৰোঁ যাতে আমাৰ অঞ্চলৰ এই শিক্ষানুষ্ঠানটো উজ্বলি উঠে তোমালোকৰ একমাত্ৰ তোমালোকৰ যোগেদি অনুষ্ঠানটো আমাৰ উজ্বলি উঠিব মই তোমালোকক ভৱিষ্যত ৰাখিছোঁ মই আশা ৰাখিছোঁ যে তোমালোকৰ উন্নতি হওক এইখিনি কথাৰে আজি মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ আৰু ইমান ধৰক কথা মই যাচ্ছোঁ ধন্যবাদ जाहा नोंहा आफादगिरि दङ बिथांखौ फंनैसो बुंनो थाखाय आं खावलायबाय दिनैनि बे समाव गोबां फरायसाफोरनावनो हयथ' दङ दा आसोलबाफ्रा जाहैबाय मोजां खामानियाव बाहायनो बेखौ जुदि बिसोरो सोरबा फरायसाफ्रा मोननानै
लांनानै जायफ्रा मोनगोन बे गारि खामानियाव बाहायोबा बेफोरबायदि खालामनांगौबा एसे गारिबो थानाय दङ बेखौ साबधान जानाया गाहाम आरो मोजां खामानि बा न'आव बाहायनो थाखाय एसे हरनाय बयबो नायै लिरनाय दंखायो माने इडुकेसन डिपार्टमेन्टनिफ्राय नोंसोरनो होनाय इडुकेसन डिपार्टमेन्टआव हरनाय बे साइकेलखौ नोंसोरो बाहायोबा बबेबाफोराव गिनाङा बेयाव आं सानाखै बेयो फेग्रा मुवा जाग्रा दं होननानै आं सानाखै गैया माब्लाबा जुदि सोरजोंबा होबथानानै रंजाबायोबा बेबो खैफोद जानो हागौ बेयाव लिरखानाय दङ सासे छात्रआ बे साइकेलखौ बे हाबायाव बोरै बाहायनो हाखो बिनि माबा मोनसे निश्चय माबा मोनसे जागोन बेखायनो साबधान जायफोरा मोनगोन नोंसोरो मोजाङैनो बाहाय फरायसालियाव फैनायाव थांनायाव मोजां हाबायाव फरायसालिबादि मोजां हाबायाव बाहाय दा बे गाज्रि हाबायाव बाहाया आं बेखिनिखौल' बुंनानै जोंनि बे साइकेल राननाय हाबहोनायनि थाखाय फरायसालिनिफ्राय बेयाव गावनि অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ পৰা যি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ যি চাইকেল প্ৰদান কৰিছে এই যথেষ্ট ভাল লাগিছে আজিৰ দিনটোত কাৰণ এই যিটো ছাত্ৰ ছাত্ৰী মই ভাবোঁ ভাল কথা কাৰণ আমাৰ অঞ্চলৰ বহুতো ছাত্ৰ ছাত্ৰী দূৰ দূৰৰ পৰা আহে যাতায়াতৰ সুবিধাৰ কাৰণে যিখিনি প্ৰচেষ্টা হাতত লৈছে ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে লৈছে আৰু ছাত্ৰ ছাত্ৰী যাতে নিয়মীয়া হ'ব পাৰে যাতে মানে ঠিক সময়ত আহি উপস্থিত হ'ব পাৰে আৰু বহুতো দূৰ দূৰৰ পৰা ৰাস্তাবোৰ আহিব লাগে গতিকে এই ক্ষেত্ৰত এটা পজিটিভ ষ্টেপ লোৱা বুলি মই ভাবোঁ আৰু খুব ধুনীয়া হৈছে আপোনাৰ স্কুলত টোটেল কিমানজন ছাত্ৰ ছাত্ৰীক দিয়া হ'ব আমাৰ সৰ্বমুঠ 176খন আহিছে এইটো জেন্টছ আৰু লেডিজ এই দুটা ল'ৰা আৰু ছোৱালীৰ কাৰণে এইটো ভগাই দিবৰ কাৰণে দিয়া হৈছে যোৱাকালি আনিছে আৰু আজি আমি ভগাই দিয়াৰ ব্যৱস্থা কৰিছোঁ আচ্ছা এই চাইকেল বিতৰণৰ নামত বিটিচি তথা অসমত বিভিন্ন শিক্ষা অনুষ্ঠানত দুৰ্নীতি দেখা পোৱা গৈছে প্ৰধান শিক্ষকে পইচা পাতি লেনদেন কৰিছে এই ক্ষেত্ৰত আপোনাৰ স্কুলত এনেকুৱা ধৰণৰ কিবা অভিযোগ আছে নেকি বৰ্তমানলৈ এনেকুৱা নাই মই যোৱাকালি যেতিয়া চাইকেল আহিলে চাইকেল অহাৰ লগে লগে ময়ো এই চাইকেল নোলোৱা আছিলোঁ আৰু মই প্ৰিন্সিপালৰ লগত আলোচনা কৰিছোঁ যে যাতে মানে কোনো ছাত্ৰ ছাত্ৰীৰ পৰা এই চাইকেল অনাৰ নামত 1 পইচাও তেখেতক অনুৰোধ কৰিছোঁ আৰু একেবাৰে 1 পইচাও নোলোৱাকৈ আজি বিতৰণ কৰাৰ ব্যৱস্থা কৰা আগে পিছে পাইছিল না এইখন স্কুলত এইখন বিদ্যালয়ত এনেকুৱা চাইকেল পোৱা হৈছিল বোধহয় 4-5বাৰমান এনেকুৱা অনুষ্ঠানটো হৈছে আমাৰ আগতেও বিটিআৰৰ জন ছাৰে নিজ হাতেৰেই মানে বিতৰণ কৰিছিলে আৰু সেই সময়তো আমি কিন্তু এই যে টকা পইচা লেনদেন সেইটো আমি কৰা নাছিলোঁ আৰু ভৱিষ্যতেও কৰা নহ'ব বুলি মই যেতিয়ালৈকে থাকিম মই আমাৰ প্ৰিন্সিপাল ছাৰক বা হেডমাষ্টাৰ ছাৰক মই সদায় অনুৰোধ কৰিম ঠিক আছে
চাইকেল হ'ল নেকি আহিলে ভাল হ'ব